নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ কেইজনমান বিখ্যাত সাহিত্যিক আৰু তেওঁলোকৰ ছদ্মনামসমূহৰ ওপৰত কেইটামান প্ৰশ্ন আজিৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো সৈয়দ আব্দুল মালিকৰ ছদ্মনাম অপচনসমূহ হৈছে অঘৰী অপচন বি অজগৰ অপচন সি অবিনাশ অপচন ডি অব্যক্ত এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন বি অজগৰ আপোনালোকে বাৰু জানেনে অঘৰী কাৰ ছদ্মনাম আহকচোন অকণমান ভালকৈ আলোচনা কৰোঁ এইমাত্ৰ আমি পাইছোঁ যে সৈয়দ আব্দুল মালিকৰ ছদ্মনাম হৈছে অজগৰ তাৰোপৰি তেখেতৰ অন্য এটা ছদ্মনাম আছে সেইটো হৈছে স্বামী অভাগানন্দ যিটো আমি পাইছিলোঁ অঘৰী সেই অঘৰী হৈছে প্ৰমোদ কুমাৰ বৰদলৈৰ ছদ্মনাম আপোনালোকে যিমান পাৰে এইখিনি মনত ৰাখিবলৈ চেষ্টা কৰক ইয়াৰ পৰা প্ৰশ্ন আহিব আজিৰ দ্বিতীয় প্ৰশ্নটো হৈছে ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি এইটো অলপ দিনৰ আগতে হৈ যোৱা এটা পৰীক্ষাত আহি গৈছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন সি কুমুদ চন্দ্ৰ হাজৰিকা আজিৰ তৃতীয় প্ৰশ্নটো হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ ছদ্মনাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন এ বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া অপচন বিত যি আছে এ নেটিভ আপোনালোকে বাৰু জানেনে এ নেটিভ কাৰ ছদ্মনাম আহকচোন অকণমান আলোচনা কৰোঁ এইমাত্ৰ আমি পাইছোঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ ছদ্মনাম হৈছে বিষ্ণুপ্ৰিয়া ৰাভা আৰু এ নেটিভ হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ ছদ্মনাম পৰৱৰ্তী প্ৰশ্নটোত সুধিছে ডক্টৰ বাণীকান্ত কাকতিৰ ছদ্মনাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন সি ভৱানন্দ পাঠক আমি এতিয়া ভানুনন্দন কাৰ ছদ্মনাম অকণমান আলোচনা কৰিম এইমাত্ৰ আমি পাইছোঁ বাণীকান্ত কাকতিৰ ছদ্মনাম কি আছিল ভৱানন্দ পাঠক যিটো আমি ভানুনন্দন পাইছিলোঁ সেই ভানুনন্দন হৈছে ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ ছদ্মনাম আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰজনীকান্ত বৰদলৈৰ ছদ্মনাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ভোলাই শৰ্মা এই যি অপচন চিত আছে বাপচন্দ্ৰ ভাগৱতী এইটো বাৰু কাৰ ছদ্মনাম অকণমান মন কৰিব ৰজনীকান্ত বৰদলৈৰ ছদ্মনাম আছিলে ভোলাই শৰ্মা যি বাপচন্দ্ৰ ভাগৱতী পাইছিলোঁ সেয়া হ'ল শৰৎচন্দ্ৰ গোস্বামীৰ ছদ্মনাম এই প্ৰশ্নটোত সুধিছে ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছদ্মনাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি বীণা বৰুৱা এতিয়া বিহগতি বৰা কাৰ ছদ্মনাম মন কৰিব বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছদ্মনাম আছিলে বীণা বৰুৱা তাৰোপৰি তেখেতৰ আন এটা ছদ্মনাম আছে সেইটো হৈছে ৰাচনা বৰুৱা দুইটা তেখেতৰে ছদ্মনাম যিটো আমি পাইছিলোঁ বিহগুটি বৰা সেইটো হৈছে বেণুধৰ শৰ্মা নামৰ ব্যক্তিজনৰ ছদ্মনাম পৰৱৰ্তী প্ৰশ্নটোত সুধিছে মহিম বৰাৰ ছদ্মনাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন চি ধনবৰ কাই এতিয়া অপচন ডিত যিটো আছে এজন অসমীয়া সেইটো বাৰু কাৰ ছদ্মনাম আমি এইমাত্ৰ পাইছোঁ যে মহিম বৰাৰ ছদ্মনাম হৈছে ধনবৰ কাই আৰু এজন অসমীয়া এইটো ছদ্মনাম হৈছে সত্যনাথ বৰা সকলোৰে চিনাকি নাম সত্যনাথ বৰা আৰু তেখেতৰ যি ছদ্মনাম সেয়া হৈছে এজন অসমীয়া আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ ছদ্মনাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন বি যদু তাৰোপৰি এই গুৰুদত্ত কাৰ ছদ্মনাম হয়বৰ অভয়াপুৰী কাৰ ছদ্মনাম তাৰ বিষয়ে আমি আলোচনা কৰোঁ আমি পাইছোঁ যে যতীন্দ্ৰনাথ দুৱৰাৰ ছদ্মনাম হৈছে যদু গুণাভিৰাম বৰুৱাৰ যি ছদ্মনাম সেয়া হৈছে গুৰুদত্ত আৰু পাৰ্বতী প্ৰসাদ বৰুৱা নামৰ ব্যক্তিজনৰ যি ছদ্মনাম সেয়া হৈছে হয়বৰ অভয়াপুৰী অৰ্থাৎ গুৰুদত্ত হিচাপে আমি গুণাভিৰাম বৰুৱাক জানো হয়বৰ অভয়াপুৰী নামৰ যিজন ছদ্মনামৰ ব্যক্তি তেখেত হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা আৰু যদু নামেৰে যতীন্দ্ৰনাথ দুৱৰাই ৰচনাৰাজিসমূহ কৰিছিল পৰৱৰ্তী প্ৰশ্নটো
হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম কি? ইয়াত চাওক অপশ্যনসমূহ আমাক অলপ এনেকুৱা ধৰণে ক্ৰিটিকেলকৈ দিয়ে যাতে আমাৰ দেখাত এনেকুৱা লাগে যেন প্ৰত্যেকটোৱে শুদ্ধ। প্ৰথম অপশ্যনত আছে কৃপাবৰ বৰুৱা, অপশ্যন বিত আছে ভোলানাথ বেজবৰুৱা, অপশ্যন চিত আছে ৰসৰাজ, অপশ্যন ডিত আছে কৃপাবৰ বৰবৰুৱা। আমি কিছুমানে এনেকুৱা কিছুমান ভুল কৰোঁ, আমি সদায় কৈ থাকোঁতে এনেকৈ কওঁ যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। সেইকাৰণে আমি এই প্ৰশ্নটোৰ কাৰণে ৰসৰাজত আমি টিক কৰি কোনোবাই হয়তো আহিলোহেঁতেন। কিন্তু আপোনালোকে জানিব লাগে যে ৰসৰাজ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ এটি উপাধি। আৰু যিটো অপশ্যন ডিত আছে কৃপাবৰ বৰবৰুৱা, সেইটো হৈছে তেখেতৰ ছদ্মনাম। কিন্তু কৃপাবৰ বৰুৱা অকল ছদ্মনাম নহ'ব, কৃপাবৰ বৰবৰুৱা। ঠিক আছে, মনত ৰাখিব এইটো। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মামণি ৰয়ছম গোস্বামী কাৰ ছদ্মনাম? আমি সকলোৱে মামণি ৰয়ছম গোস্বামী বুলি ক'লে চিনি পাওঁ, কিন্তু প্ৰকৃততে মামণি ৰয়ছম গোস্বামীৰ নামটো কি, মানে প্ৰকৃত নাম কি? সেয়া হৈছে অপশ্যন চি ইন্দিৰা গোস্বামী। ডক্টৰ ইন্দিৰা গোস্বামী হৈছে মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম। পৰৱৰ্তী প্ৰশ্নটো হৈছে নৱকান্ত বৰুৱাৰ ছদ্মনাম কি? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ এখুত ককাইদেউ। তাৰোপৰি কাঞ্চন বৰুৱা, কেৰপাই শৰ্মা এইবিলাকো কাৰোবাৰ ছদ্মনাম। আমি অলপ আলোচনা কৰিম। নৱকান্ত বৰুৱাৰ যি ছদ্মনাম সেয়া আমি পাইছোঁ এখুত ককাইদেউ বুলি। তাৰোপৰি তেখেতৰ অন্য এটা ছদ্মনাম আছে, সেইটো হৈছে সীমা দত্ত। যিটো আমি পাইছিলোঁ কাঞ্চন বৰুৱা, এই কাঞ্চন বৰুৱা হৈছে ভুৱন মোহন বৰুৱাৰ ছদ্মনাম। আপোনালোকক প্ৰশ্নটো এনেকৈ দিব পাৰে যে কাঞ্চন বৰুৱাৰ প্ৰকৃত নাম কি? প্ৰকৃত নামটো হৈছে ভুৱন মোহন বৰুৱা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে নিৰ্মলপ্ৰভা বৰদলৈৰ ছদ্মনাম কি? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নীলা বৰদলৈ। এই যিটো অপশ্যন চিত দেখিছে নিৰ্মলা দেৱী, এইটো বাৰু কাৰ ছদ্মনাম? আমি এইমাত্ৰ পাইছোঁ যে নিৰ্মলপ্ৰভা বৰদলৈৰ ছদ্মনাম হৈছে নীলা বৰদলৈ। যি নিৰ্মলা দেৱী, এইটো হৈছে তীৰ্থনাথ শৰ্মাৰ ছদ্মনাম। আপোনালোকক এনেকৈ পৰীক্ষাত যদি দিয়ে যে নিৰ্মলা দেৱী প্ৰকৃততে কাৰ নাম, সেয়া হৈছে তীৰ্থনাথ শৰ্মাৰ নাম। এই প্ৰশ্নটোত সুধিছে ৰেৱতী মোহন দত্ত চৌধুৰীৰ ছদ্মনাম কি? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি। ইয়াত যিটো অপশ্যন এত আছে ৰংমন, ৰংমন বাৰু কাৰ ছদ্মনাম জানেনে? ৰবীন দে নামৰ সাহিত্যিকজনৰ ছদ্মনাম হৈছে ৰংমন। মনত ৰাখিব। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ছদ্মনাম কি? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি সত্যপ্ৰিয় পাঠক। তাৰোপৰি ভৱেন্দ্ৰনাথ শইকীয়াৰ আৰু দুটামান ছদ্মনাম আছে, আমি বিতংকৈ আলোচনা কৰোঁ। ভৱেন্দ্ৰনাথ শইকীয়াৰ ছদ্মনামসমূহ হৈছে সত্যপ্ৰিয় পাঠক, সঞ্জয় আৰু প্ৰিয়বন্ধু। এই তিনিওটাই তেখেতৰ ছদ্মনাম। আমি যিটো সাধাৰণতে শুনি থাকোঁ সৌৰভ কুমাৰ চলিহা, সেইটো প্ৰকৃততে এজন ব্যক্তিৰ ছদ্মনামহে, আৰু প্ৰকৃত ব্যক্তিজন হৈছে সুৰেন্দ্ৰনাথ মেধি। এই প্ৰশ্নটো অহাৰ সম্ভাৱনা আছে। এতিয়ালৈকে আমি যিমানখিনি আলোচনা কৰিলোঁ তাৰে এটা সাৰাংশ আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছদ্মনাম হৈছে বীণা বৰুৱা আৰু ৰাচনা বৰুৱা। বেণুধৰ শৰ্মাৰ ছদ্মনাম হৈছে বিহগুটি বৰা। মহিম বৰাৰ ছদ্মনাম হৈছে ধন বৰকাই। সত্যনাথ বৰাৰ ছদ্মনাম হৈছে এজন অসমীয়া। ডক্টৰ বাণীকান্ত কাকতিৰ ছদ্মনাম হৈছে ভৱানন্দ পাঠক। ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ ছদ্মনাম হৈছে ভানুনন্দন। ৰজনীকান্ত বৰদলৈৰ ছদ্মনাম হৈছে ভোলাই শৰ্মা। শৰৎচন্দ্ৰ গোস্বামীৰ ছদ্মনাম হৈছে বাপচন্দ্ৰ ভাগৱতী। কুমুদ চন্দ্ৰ হাজৰিকাৰ ছদ্মনাম হৈছে ৰঞ্জু হাজৰিকা। ছৈয়দ আব্দুল মালিকৰ ছদ্মনাম হৈছে অজগৰ আৰু স্বামী অভাগানন্দ। প্ৰমোদ কুমাৰ বৰদলৈৰ ছদ্মনাম হৈছে অঘৰী। বিষ্ণুপ্ৰসাদ ৰাভাৰ ছদ্মনাম হৈছে বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া। আনন্দৰাম ঢেকিয়াল ফুকনৰ ছদ্মনাম হৈছে এ নেটিভ। নৱকান্ত বৰুৱাৰ ছদ্মনাম হৈছে এখুত ককাইদেউ আৰু সীমা দত্ত।
ভুৱন মোহন বৰুৱাৰ ছদ্মনাম হৈছে কাঞ্চন বৰুৱা। বিনন্দ চন্দ্ৰ বৰুৱাৰ ছদ্মনাম হৈছে কেৰপাই শৰ্মা। নিৰ্মল প্ৰভা বৰদলৈৰ ছদ্মনাম হৈছে নীলা বৰদলৈ। তীৰ্থনাথ শৰ্মাৰ ছদ্মনাম হৈছে নিৰ্মলা দেৱী। গুণাভিৰাম বৰুৱাৰ ছদ্মনাম হৈছে গুৰুদত্ত। পাৰ্বতী প্ৰসাদ বৰুৱাৰ ছদ্মনাম হৈছে হয়বৰ অভয়াপুৰী। লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম হৈছে কৃপাবৰ বৰবৰুৱা। ডক্টৰ ইন্দিৰা গোস্বামীৰ ছদ্মনাম হৈছে মামণি ৰয়ছম গোস্বামী। ৰেৱতী মোহন দত্ত চৌধুৰীৰ ছদ্মনাম হৈছে শিলভদ্ৰ। ৰবীন দেৰ ছদ্মনাম হৈছে ৰংমন। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ছদ্মনাম হৈছে সত্যপ্ৰিয় পাঠক বা সঞ্জয় বা প্ৰিয় বন্ধু। এই তিনিটাৰ ভিতৰত যিকোনো এটা অপশ্যনত আহিব। সুৰেন্দ্ৰনাথ মেধিৰ ছদ্মনাম হৈছে সৌৰভ কুমাৰ চলিহা। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব, লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুবিধা হোৱাকৈ অসমৰ মন্দিৰসমূহ কোন স্থানত অৱস্থিত সহজে মনত ৰখাৰ এটা ট্ৰিক্সৰ সৈতে আমি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এতিয়া দেখি থকা এই লিংকটোত ক্লিক কৰি আপোনালোকে সেই ভিডিঅ'টো চাই যেন। ধন্যবাদ।